আমি ৰেডি হৈছোঁ এতিয়া আৰু কেদাৰনাথৰ ট্ৰেকিঙৰ কাৰণে ৰাতিপুৱা ওলাওঁতে আমাৰ গৈ পেলাই 7:30 বাজিলেগৈ এতিয়া নাজানো এতিয়া আমি গৌৰীকুণ্ডত যাম গৌৰীকুণ্ডৰ পৰা নেক্সট আমি কেদাৰনাথৰ কাৰণে ষ্টাৰ্ট হ'ম আৰু আমাৰ ৰুমটোৰ পৰা এবাৰ ভিউটো চাব কেনেকুৱা লাগে আৰু এইটোৱে আশা কৰোঁ যাতে বৰষুণটো নাহে আৰু কাৰণ আজি বতৰটো ভাল আছে আৰু পানীৰ আৱাজটো শুনক আমি সোণপ্ৰয়াগৰ পৰা গৌৰীকুণ্ড লৈছোঁ আৰু ফাৰ্ষ্টতে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি আহিব লাগিব যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি নাহে তেতিয়াহ'লে আপোনালোকে ইয়াতে সোমাব নোৱাৰিব আকৌ ইয়াত আপোনালোকে অফলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব বিশেষকৈ অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰি অহাটো বেছি ভাল এয়া চাওক এবাৰ ভিউ সেইটো চাওক বৰ্তমান ক'ত পাইছোঁ গেটখন কেদাৰনাথৰ গেটখনেদি আমি এতিয়া মানে কেদাৰনাথলৈ আৰম্ভ কৰোঁ আমাৰ ট্ৰেকটো